পৰম শ্ৰদ্ধাৰে উপস্থিত হোৱা সমূহ গ্ৰন্থপ্ৰেমী ৰাইজ, জয় জয়তে আমাৰ তৰফৰ পৰা আপোনালোক সদতিলৈ ভক্তি ভৰা সেৱাৰ পুষ্পাঞ্জলি অৰ্পণ কৰিছোঁ। দুটিমান হৰিনামৰ গীত হৰিনাম আপোনালোকৰ আগত পৰিৱেশন কৰিবলৈ লৈছোঁ। ইয়াত অনেক ভুল কুটি অপৰাধ হ'ব পাৰে, যদি ভুল কুটি অপৰাধ হয় আপোনালোকে ক্ষমা কৰি দিব। মোৰ আগত দুগৰাকী কণ্ঠশিল্পীয়ে ইয়াত অনুষ্ঠান পৰিৱেশন কৰিলে। এই চাগতে দুগৰাকী কণ্ঠশিল্পীলৈ আমাৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতাৰ গীতাঞ্জলি অৰ্পণ কৰিছোঁ। এটা হাত চাপৰ মাৰা, ঠাণ্ডা লাগি আছে। নাই জোন আগত হাত চাপৰ মাৰা, ঠাণ্ডা বহুত লাগি আছে। যি নহওক, সদতিলৈ সেৱা জনাই আমি অকণমান টোকাৰী গীতৰ মাজলৈ আমি আগবঢ়াইছোঁ। প্ৰাক শংকৰী যুগত সৃষ্টি হৈছিলে আমি টোকাৰী গীতৰ। অসমীয়া যুগটো যদি আমি যুগ বিভাজন কৰোঁ, গুৰুজনাক কেন্দ্ৰ কৰি অসমীয়া যুগটো তিনিটা ভাগত বিভক্ত হয়। প্ৰাক শংকৰী যুগ, শংকৰী যুগ আৰু উত্তৰ শংকৰী যুগ। গুৰুজনাৰ জন্ম হৈছিলে 1449 চনত। 1449 চনত যিখিনি আগৰ সময়, সেইখিনি হৈছে প্ৰাক শংকৰী যুগ। গুৰুজনা জীয়াই থকাৰ যিখিনি সময়, সেইখিনি হৈছে শংকৰী যুগ। আৰু গুৰুজনাৰ মহাত্মৰ পিছৰ যিখিনি সময়, সেইখিনি হৈছে উত্তৰ শংকৰী যুগ। টোকাৰী গীতৰ জন্ম হৈছিলে প্ৰাক শংকৰী যুগত। কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক বাদ দি অসমীয়া যুগ সংস্কৃতিৰ ভঁৰাল কেতিয়াও চহকী নহয়। গতিকে শংকৰ গুৰুজনাই কি দি থৈ গ'ল আৰু মাধৱ গুৰুজনাই কি দি থৈ গ'ল, এই নাম ভাগিৰ মাজত আমি গাবলৈ প্ৰয়াস কৰিছোঁ। হৰিৰ নাম কিমান গাবলৈ পাৰোঁ আমি নাজানো। অন্তত তালে তালে হাত চাপৰিকেইটা মাৰিব। যদি হাত চাপৰিকেইটা মাৰি নিশ্চয় অনুষ্ঠানটি সোণত খোৱা গা চৰাব। আটাইলৈ সেৱা জনাই আমি অনুষ্ঠানৰ ফালে আগবাঢ়িছোঁ।
নাহি